চৰকাৰৰ পৰা এটা আঁচনি আছিল যে ইউথ স্পৰ্টছ ক্লাবৰ কাৰণে এটা সমষ্টিত এটা স্কিম দিয়ে 15 লাখ টকা আৰু এভাৰেজ স্পৰ্টছ ক্লাবটো আঁচনি কৰি পেলাই 15 লাখ টকা দিয়া হৈছে। আজি 15 লাখ টকা দি 10 লাখ টকা তেওঁলোকে আজি জিমৰ মেটেৰিয়েল কিনিলে আৰু মেট কিনিছে আৰু ডাম্বেল চব মানে এটা জিম স্থাপন কৰিছে। এইটো খুব ভাল কথা, কাৰণ আজি স্বাস্থ্যজনিত কাৰণত বহুত মানুহ বহুত বেমাৰত ভুগি আছে। গাঁও অঞ্চলেই হওক বা কিবা জিমৰ প্ৰয়োজন হৈ গৈছে আৰু এই জিমৰ মেটেৰিয়েলটো কিনি যিটো দেখিছোঁ মই খুব ভাল হৈছে। আৰু 5 লাখ টকা দি এই বিল্ডিংটো মানে ৰিপেয়াৰিং কৰা আৰু পইচাটো এতিয়ালৈকে সম্পূৰ্ণ পোৱা নাই আৰু আজিৰ পৰা হয়তো বা এইটো ইনগৰেশ্যনৰ পিছত সম্পূৰ্ণ পাই যাব। 15 লাখ টকা একো নহয়, তথাপিও মিনিমাম যিটো এমিনিটিছ এই ক্লাবত প্ৰয়োজন আছিলে আৰু মডাৰ্ণ এমিনিটিছ আৰু যিটো ট্ৰেডমিলৰ পৰা আৰম্ভ কৰি সকলোতে ডাম্বেল চব মানে আছে, এক্সাৰচাইজৰ মেটেৰিয়েল এইখিনি ইয়াৰ অঞ্চলৰ মানুহবিলাকে আজি কোনোবা টাউন চহৰত বা চিটিত গৈ পেলাই জিম কৰাতকৈ ইয়াতে সুবিধা পাই যাব আৰু তাৰ কাৰণে মই ভাল পাইছোঁ আজি। আৰু এই ক্লাবৰ যিসকল নেতাসকল আছে আৰু প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ পৰা সদস্যসকল, মই আশা কৰোঁ ইয়াৰ বাহিৰেও সমাজত বহুত পৰিৱৰ্তন আনিবৰ কাৰণে ক্লাববিলাকে কাম কৰিব পাৰে। তো এইখিনি কামো কৰিব, শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি পেলাই স্বাস্থ্যজনিত যিটো দিশ এটা সজাগতা, তাৰপিছত ক্লিনলিনেছ এটা অঞ্চলটো এটা মডেল হিচাপে বনাবৰ কাৰণে এটা চাফ চিকুণ বা ক্লিনলিনেছৰ প্ৰয়োজন হয়। এই ক্লাবৰ পৰা সময়ে সময়ে লোৱা হয় আৰু স্পৰ্টছ জগতত আমাৰ ল'ৰা ছোৱালীবিলাকক আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোকে সময়ে সময়ে স্পৰ্টছ ইভেণ্ট অৰ্গেনাইজ কৰে। এই ক্লাবৰ যিটো সফলতা ভৱিষ্যতত এইটো মই কামনা কৰিছোঁ।